হাই হেল্ল' নমস্কাৰ গাইছ, মানে মোৰ অসমৰ গাইছ। আপোনালোকে চাই আছে Mr. 05 বিক্ৰম ইউটিউব চেনেল। ইয়াত দেখিবলৈ পাইছে ঘৰতে কোৱা পালেং, আৰু এইফালে লগতে আছে মূলা, তাৰপৰা ঢেৰুৱা, তাৰপৰা লাই শাক। ইয়াত কোনো ধৰণৰ সাৰ দিয়া নাই, কোনো ধৰণৰ দৰৱ দিয়া নাই, জাষ্ট হাল বাছোঁ আৰু মাটিটো মিহি কৰি জাষ্ট গুটি ছটিয়াই দিছোঁ। ইয়াত কোনো ধৰণৰ সাৰ আৰু দৰৱ পাতি কৰা নাই। এইফালে সৰু সুৰাকৈ কবিও দি থৈছোঁ ঘৰত খাবৰ কাৰণে, বন্ধাকবি, এইফালে কণ বিলাহী নিজে ওলাইছে। এইফালে হৈছে এইটো আপোনাৰ ঢেৰুৱা। ইয়াত কোনো ধৰণৰ সাৰ দিয়া নাই। ইয়াত বিলাহী, এইটো কি মিকা বিলাহী বুলি কয়, 10 জোপা নে কিমান লগাই থৈছোঁ ঘৰত খাবৰ কাৰণে নিজৰ বুলি। এইফালে বেটাই ছিঙি আছে ধনিয়া আৰু পিঁয়াজৰ পাত। এইফালেও কবি দি থৈছোঁ, কবি বেছি দিয়া নাই, বন্ধাকবি 10 জোপা দি থৈছোঁ। লফা শাকৰ তলত দি থৈছোঁ আপোনালোকৰ 10 জোপা নে 8 জোপা দি থৈছোঁ, তাৰপৰা কিনাত দি থৈছোঁ। আৰু এইফালে লাই শাকডোখৰ বৰ ভাল নহ'ল, কিন্তু লফা শাকডোখৰ এইফালে মূলা ছটিয়াই দিছিলোঁ ঢেৰুৱা, আৰু এইফালে লাই শাক ৰুইছিলোঁ। লাই শাক কি মজা হৈছে, একদম নিজৰ বুলি কৈছে, কোনো দৰৱ দিয়া নাই ইয়াত মুঠতে অনলি পানী অনলি পানী। ইয়াত গোবৰো দিয়া হোৱা নাই, একোৱে দিয়া হোৱা নাই। ইয়াত কোনো ধৰণৰ সাৰ DAP ইউৰিয়া কোনো ধৰণৰ দৰৱ পোৱা হোৱা নাই। ইয়াত ধনিয়া ডাঙৰ হৈছে, ধনিয়া খাপ পোৱা হৈছে নিজৰ বুলি কৈছে। যদি খাই আপোনালোকে আহিব নিজৰ বুলি কৈছে Mr. 05 বিক্ৰমৰ ঘৰলৈ লৈ যাব পাৰিব। ফ্ৰেছ মাল, এইফালে পিঁয়াজ ৰুই থৈছোঁ, এইফালে বিলাহী 2 জোপা আছে এক্সট্ৰাকৈ। যদি আহে আৰু একদম পূৰা ফ্ৰেছ মাল লৈ যাব পাৰিবহি আৰু বিক্ৰমৰ ঘৰৰ পৰা। ইয়াত কোনো ধৰণৰ দৰৱ নাই, কোনো ধৰণৰ সাৰ নাই, কোনো ধৰণৰ ইয়াত গোবৰ চোবৰ দিয়া নাই, জাষ্ট ডাঙৰ আছে। মানুহবোৰে কৈছে একদম সাৰুৱা মাটি দেই, একদম মাটিটো ক'লা টাইপৰ লেখীয়া। এইফালে লফা শাক ডাঙৰ হৈ গ'ল। মোতকৈ পাছতীয়া কোৱা আৰু আগতীয়াকৈ কোৱা খেতিও ফুৰাবগৈ নোৱাৰিলে, কিন্তু মই তাতকৈ পাছতকৈ মই ফুৰাই দিলোঁ। ঘৰত খাবৰ কাৰণে ফ্ৰেছ মাল খাব লাগে। এইফালে লাই শাকডোখৰ বৰ মজা হৈছে। এইফালে কিনা কিজোপা, সেই বাকী আপোনাৰ মাজে মাজে অকণ বেয়া হ'ল। ইয়াত পোকে ধৰিছে অলপ, কিন্তু দৰৱ মৰা নাই। এইফালে মূলা ডাঙৰ হৈছে, আৰু মূলা বিকিছোঁ 20 টকা এটা পাইছোঁ আৰু মূলা বিক্ৰী অকল, বেছি পোৱা নাই। যদি ভিডিঅ'বিলাক ভাল পায় আৰু অকণমান লাইক কমেণ্ট এটা মাৰি থৈ যাব নিজৰ বুলি কহি নটা। এইফালে লফা শাক খাই যদি আহিব দেই নিজৰ বুলি কহি নটা মুঠি। এইফালে কবি, বন্ধাকবি বান্ধিব হৈছে আৰু নিজৰ বুলি। কাক লাগে কমেণ্ট কৰি জনাব। এমুঠি খাবহি নিজৰ বুলি, দৰৱ নিদিয়া মাল। এইফালে পিঁয়াজো দি থৈছোঁ, তাৰপৰা সৰু সুৰাকৈ ঘৰত খাবৰ কাৰণে। আজিলৈ আহিছোঁ বাই ইমানতে। যদি ভিডিঅ'বোৰ ভাল পায় লাইক কমেণ্ট এটা কৰিব আৰু নিজৰ বুলি। বাই।